বিমান, স্থল আৰু সাগৰৰ দ্বাৰা ৰুছিয়াই ইউক্ৰেইনৰ ওপৰত এক বিধ্বংসী আক্ৰমণ চলাইছে, যি হৈছে 44 নিযুত লোকৰ ইউৰোপীয় গণতন্ত্ৰ। ইয়াৰ বাহিনীয়ে চহৰৰ কেন্দ্ৰসমূহত বোমা বিস্ফোৰণ কৰি ৰাজধানী কিয়েভ বন্ধ কৰি দিছে, যাৰ ফলত শৰণাৰ্থীসকল ব্যাপকভাৱে প্ৰস্থান কৰিছে। কেইবামাহ ধৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ চুবুৰীয়া দেশত আক্ৰমণ কৰিব বুলি অস্বীকাৰ কৰিছিল, কিন্তু তাৰ পিছত তেওঁ শান্তি চুক্তি ছিঙি পেলাইছিল আৰু জাৰ্মানীয়ে পুটিনৰ যুদ্ধ বুলি কোৱা কথাটো উলিয়াইছিল আৰু ইউক্ৰেইনৰ উত্তৰ, পূব আৰু দক্ষিণত বাহিনী ঢালিছিল। মৃতকৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে ৰাছিয়াৰ নেতাই ইউৰোপত শান্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তাৰ পিছত যি ঘটিব সেয়া মহাদেশৰ সমগ্ৰ নিৰাপত্তা গাঁথনিক বিপদত পেলাব পাৰে। 24 ফেব্ৰুৱাৰীত পাকপুৰত টিভি ভাষণত ৰাষ্ট্ৰপতি পুটিনে ঘোষণা কৰে যে ৰাছিয়াই সুৰক্ষিত বিকাশ আৰু অস্তিত্ব অনুভৱ কৰিব নোৱাৰে, কিয়নো তেওঁ দাবী কৰিছিল যে আধুনিক ইউক্ৰেইনৰ পৰা নিৰন্তৰ ভাবুকি আছিল। তাৰ পিছত লগে লগে বিমানবন্দৰ আৰু সামৰিক মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰা হয়। তাৰ পিছত ৰাছিয়া সংযুক্ত ক্ৰিমিয়া আৰু ইয়াৰ সহযোগী বেলাৰুছৰ পৰা টেংক আৰু সৈন্য ৰখা হয়। এতিয়া যুদ্ধ বিমানে মুখ্য চহৰসমূহত বোমা বিস্ফোৰণ কৰিছে আৰু ৰাছিয়াৰ বাহিনীয়ে দক্ষিণৰ মুখ্য বন্দৰ চহৰ খেৰচনৰ নিয়ন্ত্ৰণ দখল কৰিছে। ৰাছিয়াই যুদ্ধ বা আনকি আক্ৰমণ শব্দবোৰ ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ নেতাৰ ইয়াৰ বাবে বহুতো যৌক্তিকতা মিছা বা অযৌক্তিক আছিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ লক্ষ্য আছিল উৎপীড়ন আৰু গণহত্যাৰ সন্মুখীন হোৱা লোকসকলক সুৰক্ষা দিয়া আৰু ইউক্ৰেইনৰ অসামৰিকৰণ আৰু ডি-নাজিফিকেশ্যনৰ লক্ষ্য। ইউক্ৰেইনত কোনো গণহত্যা হোৱা নাই। ই হৈছে এক জীৱন্ত গণতন্ত্ৰ, যাৰ নেতৃত্বত এজন ৰাষ্ট্ৰপতি, যি এজন ইহুদী। দ্বিতীয় বিশ্বযুদ্ধত ৰাছিয়াৰ আক্ৰমণত নাজি জাৰ্মানীৰ আক্ৰমণৰ সৈতে তুলনা কৰা ভলোদিমিৰ জেলেনস্কিয়ে কয়, মই কেনেকৈ নাজি হ'ব পাৰোঁ। ইউক্ৰেইনে মুখ্য ৰাবি আৰু আউছবিটছ মেমৰিয়েলেও ৰাছিয়াৰ অপবাদ কমালে। ৰাষ্ট্ৰপতি পুটিনে প্ৰায় ইউক্ৰেইনৰ উগ্ৰপন্থীৰ দ্বাৰা অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। যেতিয়াৰ পৰা ইয়াৰ ৰাষ্ট্ৰপতি ভিক্টৰ ইয়ানুকোভিচক তেওঁৰ শাসনৰ বিৰুদ্ধে কেইবামাহৰ প্ৰতিবাদৰ পিছত 2014 চনত বহিষ্কাৰ কৰা হৈছিল। তাৰ পিছত ৰাছিয়াই ক্ৰিমিয়াৰ দক্ষিণ অঞ্চল দখল কৰি আৰু পূবত বিদ্ৰোহ আৰম্ভ কৰি প্ৰতিৰোধ লয়, যিবিলাকে 14,000 লোকৰ প্ৰাণ হেৰুওৱা যুদ্ধত ইউক্ৰেইনৰ বাহিনীৰ সৈতে যুঁজ দিছিল। 2021 চনৰ শেষৰ ফালে ৰাছিয়াই ইউক্ৰেইনৰ সীমাৰ ওচৰত বৃহৎ সংখ্যক সৈন্য মোতায়েন কৰা আৰম্ভ কৰে, আনহাতে বাৰে বাৰে অস্বীকাৰ কৰে যে ই আক্ৰমণ কৰিবলৈ গৈ আছে। তেতিয়া পুটিনে পূৰ্বৰ বাবে 2015 চনৰ শান্তি চুক্তি বাতিল কৰিছিল আৰু বিদ্ৰোহী নিয়ন্ত্ৰণাধীন অঞ্চলসমূহক স্বতন্ত্ৰ হিচাপে স্বীকৃতি দিছিল। ৰাছিয়াৰ আক্ৰমণৰ কথা ঘোষণা কৰি তেওঁ নাটোক এখন ৰাষ্ট্ৰ হিচাপে আমাৰ ঐতিহাসিক ভৱিষ্যতৰ প্ৰতি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে। সেইবাবে ৰাছিয়া সৈন্যই ইউক্ৰেইনক আক্ৰমণ কৰিছে। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।